মনিটৰৰ পৰা মূৰ তুলি গায়ত্ৰীয়ে ঘড়ীলৈ চালে 10 বাজিছে সকলো কাম শেষ হোৱাৰ পিছত এইখিনি সময়ত চিনেমাৰ সৈতে জড়িত কামবোৰ কৰে গায়ত্ৰীয়ে যেতিয়াই সময় পায় সময় পোৱা নাযায় উচ্চপদস্থ পুলিচ বিষয়াৰ চাকৰি তাৰ লগত চিনেমাৰ ডাইৰেক্টৰ হোৱাটো তেল আৰু পানীৰ দৰে মিহলি নোহোৱা দুটা বিষয় সেয়ে বহুদিনৰ মূৰে মূৰে খুব কম সময় লয় লো বাজেটৰ আউটডোৰ কম থকা কম চৰিত্ৰ থকা সেট বেছিকৈ বনাব নলগা চিনেমা বনায় গায়ত্ৰীয়ে এই চিনেমাখন ঠিক তেনে নহ'ব এইখন গায়ত্ৰীয়ে এতিয়ালৈ বনোৱা আটাইকেইখন চিনেমাতকৈ জটিল আৰু খৰচী কিন্তু তাৰ বাবে অসুবিধা একো নাই গায়ত্ৰীৰ চিনেমাত টকা দিবলৈ তৈয়াৰ হৈ থাকে প্ৰডিউচাৰবোৰ জানে সন্মান আৰু আৰ্থিক লাভ দুয়োটাই নিশ্চিত তথাপিও বহুদিন ধৰি লিখিও স্ক্ৰিপ্টখন লিখি শেষ কৰিব পৰা নাই গায়ত্ৰীয়ে বাৰে বাৰে থমকি ৰ'ব লগা হৈছে আজি বহুদিনৰ মূৰত স্ক্ৰিপ্টখন পঢ়ি চাবলৈ মন গৈছে হয়তো স্ক্ৰিপ্টখন নহয় নিজৰ সৈতে মুখামুখি হ'বৰ মন গৈছে গায়ত্ৰীৰ নিজক সামৰি থোৱা বহুত বছৰ হৈ গ'ল গায়ত্ৰী নামৰ মানুহজনী যাৰ মায়া নামৰ আন এটা নাম আছিল সেই মানুহজনীক আজি জেনিফাৰ নামৰ এটা স্তব্ধ হৈ থকা অতীতে আহি জগাই দিলেহি হুৰমুৰাই ওলাই আহিছে স্মৃতি বিস্মৃতিৰ সকলো ৰং সকলো শব্দ আৰু দৃশ্য জেনিফাৰে কোনো প্ৰকাশকৰ পৰা ফোন নম্বৰ লোৱা নাই নেটত গায়ত্ৰীৰ ৱেবছাইট আছে তাত যোগাযোগৰ ঠিকনা ইমেইল আৰু ফোন নম্বৰো আছে চিনেমাত এই বাস্তৱ তুলি ধৰা নাই গায়ত্ৰীয়ে তাত জেনিফাৰে ইছাবেলা হৈ প্ৰকাশকৰ পৰা ফোন নম্বৰ লৈছে আজি জেনিফাৰৰ কণ্ঠত স্ক্ৰিপ্টৰ ইছাবেলাৰ দৰে নম্ৰতা আৰু সভ্যতা আছিল ইছাবেলাৰ কণ্ঠত গায়ত্ৰীয়ে কুণ্ঠা দিয়া নাই কিন্তু জেনিফাৰৰ কণ্ঠত ফুটি উঠিছিল স্পষ্ট কুণ্ঠা মই সন্দীপনৰ মিছেছ মোৰ নাম জেনিফাৰ আপোনাৰ মনত থাকিব পাৰে বহুত দিন আগতে এবাৰ মনত আছে লাহেকৈ কৈছিল গায়ত্ৰীয়ে চকুৰ আগত ভাহি উঠিছিল এখন চঞ্চল যেন লগা বিৰক্ত আৰু গম্ভীৰ মুখ এইটোতো ইণ্ডিয়াৰ নাম্বাৰ তুমি ইণ্ডিয়ালৈ আহিছা অঁ মই গুৱাহাটীত আছোঁ যদি তোমাৰ সময় আছে কাইলৈ এবাৰ লগ পাব পাৰোঁ নেকি পাৰিবা নিশ্চয় পাৰিবা কেতিয়া আহিব খুজিছা তুমি যেতিয়া কোৱা তুমি ক'ত আছা ব্ৰহ্মপুত্ৰ আখোকা মই বাৰু আবেলি আহিব পাৰোঁ নেকি ধৰা 6 বজাত পাৰিবা মই গাড়ী পঠিয়াই দিম লৈ আহিবলৈ বহুত ধন্যবাদ মায়া মোৰ নাম গায়ত্ৰী ইঠাৰেদি ভাহি গৈছিল গায়ত্ৰীৰ মাতত মিহলি হৈ থকা নম্ৰ হাঁহিৰ এটা সৰু ঢৌ দুখিত গায়ত্ৰী উভতি আহিছিল কুণ্ঠিত এটা আমেৰিকান কণ্ঠ আজিৰ পৰা কিছু বছৰ আগত যেতিয়া সন্দীপনলৈ গায়ত্ৰীয়ে শেষটো মেইল লিখিছিল তেতিয়া যদি জেনিফাৰে ফোন কৰিলেহেঁতেন কি প্ৰতিক্ৰিয়া হ'লহেঁতেন গায়ত্ৰীৰ পাৰিলহেঁতেন নে আজিৰ দৰে একে আশাৰতে সন্মতি দিবলৈ আজিৰ দৰে নম্ৰতা আৰু গাম্ভীৰ্যৰে কেনে হ'লহেঁতেন জেনিফাৰৰ কণ্ঠ সেই কণ্ঠত থাকিলহেঁতেন নে আজিৰ দৰে কুণ্ঠা গায়ত্ৰীয়ে নাজানে মনৰ গভীৰৰ পৰা যেন উঠি আহিব খুজিছে চিনাকি আৱেগৰ শক্তিশালী ঢল এটা উটুৱাই লৈ যাব খুজিছে গায়ত্ৰীক কৈ দিব খুজিছে গায়ত্ৰীয়ে আজি কিয় আহিছা মোক লগ পাবলৈ কি স্বাৰ্থত তুমিতো মোৰ কাৰণে অহা নাই আহিছা নিজৰ কাৰণে মোৰ কাৰণে অহা মানুহ হোৱা হ'লে জন্ম হ'ব ধৰা দুষ্টতাক ভিতৰলৈ ঠেলি পঠিয়াই লাহেকৈ কৈছিল গায়ত্ৰীয়ে ডিনাৰ কৰিবা মোৰ লগত মোৰ সৌভাগ্য চিয়'ৰ মই থৈ আহিম তোমাক ঠিক আছে সময় দিয়াৰ বাবে ধন্যবাদ গায়ত্ৰী আগতে হোৱা হ'লে আৱেগত বিগলিত হৈ পৰিলহেঁতেন গায়ত্ৰী আজি এনেকৈ আছিল যেন জেনিফাৰ গায়ত্ৰীৰ ঘৰলৈ অহাটো এটা তেনেই সাধাৰণ কথা সুদীৰ্ঘ দিনৰ অভিজ্ঞতাই গায়ত্ৰীক আৱেগ কেনেকৈ নিয়ন্ত্ৰিত কৰিব লাগে শিকাইছে কেনেকৈ মানুহক অৱনত কৰি ৰাখিব লাগে সম্ভ্ৰমৰ শক্তিৰে জেনিফাৰ কাইলৈ আহিব কিয় আহিব গায়ত্ৰীয়ে নাজানে গুৱাহাটীত জেনিফাৰৰ উপস্থিতিয়ে গায়ত্ৰীক একেটা মুহূৰ্ততে লৈ গৈছে সন্দীপনৰ সৈতে জড়িত নিজৰ অতীতলৈ বিচিত্ৰ আৱেগে আহি ঘেৰি ধৰিছে সি গায়ত্ৰীক বাস্তৱৰ পৰা মন আঁতৰে মনিৰত চকু থলে গায়ত্ৰীয়ে ছিকুৱেন্স 5 লোকেশ্যন প্ৰকাশকৰ কিতাপৰ দোকান দে ইণ্টৰ দুপৰীয়া ফোনটো কাটি দি মায়া কাশ্যপক ফোন লগাই প্ৰকাশকে কাট ছিকুৱেন্স 7 লোকেশ্যন মায়া কাশ্যপৰ ষ্টাডি ৰুম এফালে দুটা কিতাপৰ আলমাৰী দেৱালত লগা টেবুলৰ সন্মুখত 3খন চকী টেবুলত লেপটপ আৰু কাগজ পত্ৰ পেন ষ্টেণ্ড ইত্যাদি ওচৰত চাপৰ চকী 4খন আৰু এখন সৰু টেবুল আন একাষে থকা এটা আলমাৰীত ফাইল আৰু অন্যান্য কাগজ পত্ৰ দে ইণ্টৰ দুপৰীয়া মায়া কাশ্যপ লেপটপৰ সন্মুখত বহি থাকে চেলফোন বাজি উঠে অন্যমনস্কতা ভাগি যায় ফোনটো তুলি কোনে কৰিছে চাই কাট
ছিকুৱেন্স 7A লোকেশ্যন প্ৰকাশকৰ দোকান ডে ইনডোৰ দুপৰীয়া বাইদেউ কথা পাতিব পাৰি নেকি মায়া অফ ভইচ গম্ভীৰ আৰু নম্ৰ মাত পাৰিব কওক ইছাবেলা নামৰ আমেৰিকাৰ কাৰোবাক চিনি পায় নেকি কোনোবা প্ৰিয়ানুজৰ ৱাইফ বুলি কৈছে কাট ছিকুৱেন্স 7B লোকেশ্যন মায়া কাশ্যপৰ ষ্টাডি ৰুম ডে ইনডোৰ দুপৰীয়া ক্ল'জ শ্বট মায়াৰ মুখত বিষাদ আৰু কৌতুহল একেলগে ফুটি উঠিব তেওঁ এহাতেৰে মুখখন মোহাৰিব মায়া মনোলগ প্ৰিয়ানুজৰ মিছেছ প্ৰকাশক অফ ভইচ হেল্ল' শুনি আছেনে মায়া হয় শুনি আছোঁ প্ৰিয়ানুজৰ ৱাইফ হয় জানো প্ৰকাশক অফ ভইচ আপোনাৰ ফোন নম্বৰ বিচাৰি মোক ফোন কৰিছিল অলপ আগতে মই আপোনাৰ অনুমতি নোলোৱাকৈ দিব নোৱাৰিম বুলি ক'লোঁ কি ক'ম তেখেতক নাম্বাৰটো দি দিয়ক মায়া আপুনি চিন্তাত পৰা যেন লাগিছে কিবা অসুবিধা প্ৰকাশক অফ ভইচ নাই একো অসুবিধা নাই এটা সমনীয়াস কাঢ়ি মায়াই ফোনটো কাটি দিব কেমেৰা জুম হ'ব ক্ল'জ শ্বট অলপ সময় নিশ্চল হৈ ৰৈ থাকিব মায়া কাশ্যপ তাৰপিছত লাহেকৈ উচ্চাৰণ কৰিব প্ৰিয়ানুজ কাট শিখা মগ্ন হৈ আছে চিনেমাৰ স্ক্ৰিপ্টত শিখাৰ মুখত বিষাদৰ ছাঁ গায়ত্ৰীয়ে শিখালৈ চালে শিখা একো গম পোৱা নাই অলপ সময় শিখালৈ চাই থাকি সন্দীপনলৈ লিখা মেইলটোত চকু থলে গায়ত্ৰীয়ে তুমি মায়াক জানা তুমি আজিৰ গায়ত্ৰীকো জানা কিন্তু তুমি সেই গায়ত্ৰীক নাজানা যেতিয়া তাইৰ নামৰ সৈতে মায়া নামৰ আন এটা পৰিচয় সংলগ্ন হৈ পৰা নাছিল তেতিয়া সৰু চহৰ এখনত দাদা আৰু মা দেউতাৰ সৈতে মই গায়ত্ৰী হিচাপে বহুত সুখ বহুত শান্তি বহুত আনন্দেৰে জীয়াই আছিলোঁ মনিটৰত ভাহি উঠা আখৰবোৰত চকু থৈ নিশ্চুপ হৈ বহি ৰ'ল গায়ত্ৰী দূৰৈৰ পৰা বহুত দূৰৈৰ পৰা হয়তো অন্য কোনো জীৱনৰ পৰা ভাহি আহিছে এটা মৰমৰ উমাল মান মিমি